সংগত অগ্নি শৰ্মা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা নগাঁও জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ অৱস্থা কদৰ্যময় ৰূপ দেখি চৌহদ চাফা কৰাৰ নিৰ্দেশ আয়ুক্তগৰাকীৰ আয়ুক্ত কাৰ্যালয়ক নতুন ৰূপত সজাই তোলাৰ বাবে তৎপৰ হৈ পৰিছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মা মহিলাবিলাকে এইপিনে পেচাব কৰিবলৈ মহিলাগৰাকী জাগা নাই আমি তাতে ফ্ৰণ্টতে যোনটো বনাইছোঁ ভিতৰতে ছাৰ হেৰি মানে বাহিৰলৈ যাবলৈ জাগা নাই দুখৰ কথা কি গতিকে ছাৰ তাতে আমাৰ যিটো বিল্ডিং বনি আছে আমি ফ্ৰণ্টটো তাতে ছাৰ আমি মানে ইকনৰ পৰা গুচি অফিচাৰ ৰাখিছোঁ ফটো অফিচিয়েলছৰ কাৰণে আৰু বাহিৰত আমি কম্পিউটাৰ কৰিব কাৰণে এইটো মোৰ মতে হ'ব লাগে নহ'লে গোটেই মানে ইটছ আনচিভিলাইজ বেছিকেলি আৰু ছাৰ মানে গোটেই বস্তুটো ইয়াতে ভালে আছে কমিটিলে ছাৰ হেণ্ডঅভাৰটো কৰি দিয়া কমিটিক হেণ্ডঅভাৰ কৰি গোটেই মেইন মানুহখিনি অহা যোৱা এইখিনি কি কৰে এই কামটো চাব এইখিনি কৰি দিলে অট'মেটিকেলি পানীৰ ফ্ল'টো কেইটামান লেবাৰ লগাই ধুনীয়াকৈ কেম্পাছটো ধৰি মানে পাঁচমান হ'ব পেচাব কৰিব লগা হয় ইয়াতে আমি একো কোনো উপায় নাই আৰু